গোলাপৰ পাহি কোমল কোমল, ভণ্টি তোমাৰ গাল দুখনি নৰম নৰম। দেখিলে লাগে মৰম মৰম, কাষত আহিলে লাগে গৰম গৰম। বিয়াৰ পিছতহে লাগব ৰ মৰণ মৰণ। বেটাৰী ৰিক্সা ড্ৰাইভাৰ হয় ইমান ডাইলগ কবা আহিছে। ঐ কাক ইৰিস্কা ড্ৰাইভাৰ বুলি কবা আছে? দস্তুৰ মত ইৰিস্কা ডিলাৰে মালিক। তেনেহলে বিয়াৰ পিছত দুয়োটাই একেলগে মৰিম দে। ৰাইজ নমস্কাৰ, মই আজি উপস্থিত আছো গড়েমাৰী মাছদিয়া। এইখন হৈছে নতুন এখন ইৰিস্কা ডিলাৰ, মানে মোৰ ভাইটি মামাৰ ল'ৰা মোৰ ভাইটিয়ে এখন ডিলাৰ উদ্বোধনী কৰিছে। ইয়াত ইৰিস্কা পাব আৰু অটো, যে আজি চাৰ্জিং অটো পাব। এই মাছদিয়াৰ ওচৰে পাজৰে যিমান সকল মানুহ আছে সকলো মানুহৰ সুবিধাৰ অৰ্থে মোৰ ভাইটি মামাৰ ল'ৰা এই ডিলাৰটো অপেনিং কৰিছে। আৰু এই ডিলাৰটোত আমাৰ ভিডিঅ' চাই যিসকলে আহে এটা ভাল ডিছকাউণ্ট পাব। ভাইটি এইফালে আহ। এইজন আছে মোৰ ভাইটি, মানে মোৰ মামাৰ ল'ৰা। কম বয়স, বহুত কম বয়সত এটা বিজনেছ ষ্টাৰ্ট কৰিছে। খুব ভাল কথা, মানে আমি বিজনেছ কোনোবাই কৰিব গ'লে সাহস দিব লাগে। ময়ো সাহস দিছো, মোৰ যিহেতু মামাৰ ল'ৰা ভাইটি হয়। সকলোৱে আশীৰ্বাদ কৰিব। আৰু আমাৰ মাছদিয়াৰ ওচৰে পাজৰে যিমান সকল মানুহ আছে, কোনোবাই যদি ই ৰিক্সা বা অটো পায় ন, চাৰ্জিং অটো ল'ম বুলি ভাবি আছে, স্ক্ৰীণত কন্টেক্ট নম্বৰ দিয়া আছে, যোগাযোগ কৰিব। বাকী এই নমস্কাৰ, মোৰ নাম সৈয়দ শহীদুল ইছলাম, গাঁও বহনবৰী। মই এটা ডিলাৰ আৰম্ভ কৰিছোঁ আপোনাৰ গড়েমাৰী মাছদিয়া, নিয়াৰ পেট্ৰল পাম্পৰ ওচৰত। যিহেতু ইলেক্ট্ৰিক ভেহিকেল, ই ৰিক্সা আৰু আপোনাৰ অটোটো পাব। গোটেইখিনি আপোনালোকৰ সহায় সহযোগিতা আৰু আশীৰ্বাদ বিচাৰিছো। বাকী ইয়াত চাৰ্ভিচিঙো হয়? চাৰ্ভিচিঙো হ'ব। চাৰ্ভিচিং ৰিচেণ্টলি হ'ব নে? চাৰ্ভিচিংটো হ'ব, অলপ দেৰি হ'ব। আপোনালোকে যদি কোনোবা ই ৰিক্সা আছে বা অটো আছে, দুদিনমান পিছত মানে চাৰ্ভিচিঙো ইয়াত পাই যাব। আৰু লগতে নতুন ই ৰিক্সা অটো পাই যাব। আৰু আমাৰ ভিডিঅ' চাই যদি আহে এটা ভাল ডিছকাউণ্ট পাব বুলি আশা কৰো। নিশ্চয় ডিছকাউণ্ট হ'ব। আৰু প্লাছ স্ক্ৰীণত নম্বৰ দিয়া আছে, সম্পূৰ্ণ ডিটেইলছ খিনি আপোনালোকে স্ক্ৰীণত দিয়া নম্বৰৰ দ্বাৰা যোগাযোগ কৰি ল'ব। অকে, আৰু ভাল ৰেছপন্স এটা পাম বুলি আশা কৰো। নিশ্চয়। আৰু মোৰ ভাইটি হয়, সকলোৱে সহায় সহযোগিতা কৰিব। থেংক ইউ, ধন্যবাদ। জয় আই অসম, জয় জুবিন দা।